पासनय सेरफां बियाबाव इउपिपिएल आरो बिपिएफनि अजदफोरा फिन अजद जानानै राजखान्थियारि बाराव गोख्रैयै दुंहाव जानो हमदों। 13 मेनि सोमावसारनायाव बिपिएफ दोलोफोरनि आखाइ थानायनि बागै 100% सैथो। इउपिपिएलआ फिन बुंफिनदोंमोन दि बिपिएफआ माहारियारि आफादनि आखायाव हाबनानै राजखान्थियारि मुलाम्फा लानो नाजादों। बिटिआर सोरखारनि गाहाय नेहाथारिजों दैथायहरजानाय गांसे लाइजामनि गेजेरजों आथिखालाव 39 नं पासनय सेरफां काउन्सिल बियाबाव बिपिएफ आरो इउपिपिएल दोलोनि गेजेराव राजखान्थियारि दावहा जादों। 13 मे खालि मासबार रेभिनिउ सार्कल अफिसनि मोखाङाव 39 नं पासनय सेरफां काउन्सिल बियाबनि गोबां आफादफोरनि दैदेननायाव मासबार रेभिनिउ सार्कल अफिसनि मोखाङाव धरना होनाय सोमावसारनायाव हायुंआरि आफादफोरा बाहागो लादोंमोन, जेराव बिपिएफ दोलोनि दैदेनगिरिफोर आरो दोलोनि माखासे मावथिफोरा हाबाफारियाव बाहागो लादोंमोन। दिनै मोनसे खौरां मेलाव पटुल सागर डेकाया बुंदों दि जोंहा जेबो बुंनांगौ गैया, मानोना हायुंआरि आफादफोरा ओनसोलारि जेंनाफोर एबा हायुंआरि जेंनाफोरनि थाखाय गावसोरनि राव दैखांगोन। हायुंआरि आफादनि फारसे जोंनि मान आरो बाउसोमनाया जेब्लाबो बेबायदि दं आरो थागोन। आथिखालाव पासनय सेरफां बियाबाव बिपिएफ दोलोहा जेबो सुबुं बिथा गैया। बिपिएफ दोलोआ नंखाय बाथ्रा बुंदों आरो सरासनस्रा सुबुंफोरखौ थगायनानै राजखान्थियारि मुलाम्फा लानो नाजादों। जों नोंथांनो फोरमायथि होबाय दि बै सावगारिफोराव सोरनि नेरसोनफोर दंमोन जेराव हाबाफारिनि बिपिएफ हान्जाया बै सानाव नुजानाय जायगानि सोमावसारनायाव लोब्बा दंमोन। बेनि उनाव रायजो राजानि गेजेराव गोनो गोथो सोर सैथो आरो सोर नंखाय। पासनय सेरफां बियाबनि बिपिएफ दोलोनि बिबानगिरि मन्टु दासआबो बिटिआर गाहायनि ओएसडि राजु ठाकाला पासनय सेरफां बियाबनि भटार नङा आरो बियाबनि सोमोन्दै जेबो मिथिया होनना अजद होनायखौ नंखाय होननानैबो बुंबावदों। दा बेयो नायथावना जागोन दि इउपिपिएल दोलोआ बिपिएफ दोलोनि सायाव होनाय अजदफोरखौ माबोरै नंखाय होनना बुंगोन। बेनि थाखाय जों समखौ नेनानै थानांसिगोन। एसमिटर কাৰণে আপোনালোকে অহাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। কথা হল কেইদিনমান আগতে ধৰ্মঘট যেহেতু হৈছিলে তাত আমি এটা স্পষ্টীকৰণ দিছিলো, তাত এটা আমি প্ৰেছ মিট দিছিলো যে তাত বিপিএফ জড়িত আছে বুলি। সম্পূৰ্ণ এই কথাটো আমি প্ৰমাণ কৰিবৰ কাৰণে আজি আপোনালোকক মাতি আনিছো, যেহেতু তেওঁলোকে আমাৰ এগেইনষ্টে এটা কাউণ্টাৰ দিছিলে, সেই কাউণ্টাৰত তেওঁলোকে বিপিএফ মানুহ জড়িত নাই বুলি ইতিমধ্যে কৈছে। সেই কাৰণে আমি আপোনালোকক মাতিছো, আজি আমি তাৰ বহু প্ৰমাণ দিম। এতিয়া কথা হল যেহেতু তেওঁলোকে কৈছে যে আমাৰ এজন মন্টু দাস ডাঙৰীয়া বুলি কোৱা এজন মানুহে তেওঁলোকে বিপিএফৰ কৰ্মী হয় আৰু তেখেতে ৰাজু ঢাকাল ডাঙৰীয়া ইয়াত ইলেকশ্যন খেলিব নোৱাৰে বুলি কৈছে। কিন্তু তেখেতৰ আচলতে ৰাজনৈতিক জ্ঞান আছে না নাই মই নাজানো, তেওঁ নাই বুলিয়ে আমি অনুমান কৰিছো। কাৰণ বিটিচিৰ যিকোনো য'ত বিটিচিৰ ঠাইত যিকোনো ঠাইত বাসিন্দা হলে বিটিচিত ইলেকশ্যন খেলিব পাৰে আৰু সেই সূত্ৰে চৰণ বড়ো ডাঙৰীয়াকৰ তেওঁলোকে জনালে আমি নিশ্চয় আনন্দিত হ'ম। আৰু দ্বিতীয়তে কথা হ'ল তেওঁলোকে যে কৈছিলে যে ইয়াত আমি বিপিএফ জড়িত নহয়, বিভিন্ন সংগঠন জড়িত, সেইটো স্পষ্টীকৰণ আমি নিশ্চয় দিম। মই আপোনালোকৰ মোবাইলৰ থ্ৰুই যি আপোনালোকক তথ্য সহকাৰে প্ৰমাণ দিব ওলাইছো। এই মোবাইলটোত যে আছে কাৰ্চিন দিয়া, এইবিলাক আচলতে কোন মানুহ হয় আপোনালোকে ৰাইজক জনালে নিশ্চয় ৰাইজে বুজি পাব যে এইবিলাক আচলতে কোন মানুহ হয়। আৰু এইখিনিতে আৰু এজন মই দেখুৱাইছো, এইজন নৱকৰ্মী ডাঙৰীয়া কাৰ্চিন দিয়া হৈছে যে তেওঁতো ইতিমধ্যে বিপিএফৰ টিকেটৰ দাবীদাৰ হিচাপে যিখিনি কৰিবলগীয়া কাম তেওঁলোকৰ দলীয়ভাৱে সেইখিনি ইতিমধ্যে কৰিছে। এতিয়া কথা হ'ল আমাৰ যিজন ব্যক্তিয়ে বিপিএফৰ কৰ্মীয়ে কৈছিলে যে মই এজন সভাপতি হয় আৰু মই ইনচাৰ্জত আছো, মই একোৱে নাজানো, মই জানিলে তেওঁ ক'লেহেঁতেন। কিন্তু তেখেতৰ সকলৰ ভাবি তাৰমানে প্ৰাৰ্থীয়ে তাতে অৱস্থান ধৰ্মঘটত বহি আছে। আৰু এইখিনিতে মই এটা আপোনালোকক অনুৰোধ জনাইছো আপোনালোকৰ মিডিয়াৰ থ্ৰুই যে যিবিলাক সংগঠনে ধৰ্মঘট কৰিছে তেওঁলোকক মই শ্ৰদ্ধা সহকাৰে তেওঁলোকক ছাপোৰ্ট কৰিছো। আৰু তেওঁলোকে যিকোনো অনুষ্ঠানত বা যিকোনো ক্ষেত্ৰতে তেওঁলোকে ধৰ্মঘটে নহয় যিকোনো তেওঁলোকে প্ৰতিবাদ কৰিব পাৰে। এইটো তেওঁলোকৰ যিহেতু গণতন্ত্ৰৰ এটা ৰায় আছে আৰু তেওঁলোকে কৰিবই পাৰিব। এইখিনিতে এটা কথা হ'ল যিহেতু তেওঁলোকে সংগঠন যিবিলাক সংগঠন অৰাজনৈতিক সংগঠন, সেই সংগঠনৰ লগত যদি কোনোবা ৰাজনৈতিক
নেতা বা পালি নেতা নতুবা সদস্য জড়িত হয় আচলতে সংগঠনটোকেই তাৰমানে মানুহৰ দৃষ্টিত বা জনমানসত হেয় প্ৰতিপন্ন কৰাহে হয় আচলতে এই সংগঠনৰ জৰিয়তে সংগঠনটোক যিকেইজন মানুহে ৰাজনৈতিক লগত জড়িত মানুহখিনিয়ে সংগঠনটোক আচলতে একেবাৰে বেয়া দিশলৈ ঠেলি দিয়াহে পৰিগণিত হয় আচলতে এইখিনিতে মই যিহেতু সংগঠনৰ পৰাই মই আহিছো সেইকাৰণে বিভিন্ন সংগঠনসমূহ মই শ্ৰদ্ধা জনাওঁ আৰু তেওঁলোকক মই অনুৰোধ জনাইছো যে আপোনালোকে এই যে মই যিখিনি আপোনালোকক তথ্য দিলো সেইখিনি তথ্য ৰাইজে নিশ্চয় বিচাৰ কৰিব আৰু সংগঠনসমূহক মই অনুৰোধ জনাইছো যে এই যিকেইজন কাৰ চিনত আছে তাত 60% মানুহে বিপিএফৰ বুলি মই ক্লিয়াৰিফিকেশ্যনটো আজি দিলো আৰু আশা কৰিছো আপোনালোকে নিশ্চয় এইখিনি মন কৰিব আৰু বিপিএফৰ যিহেতু এইখিনিত এটা কথা আছে তেওঁলোকে যিহেতু সদায় জনমানসত বিশৃংখল সৃষ্টি কৰিয়ে ভাল পায় তথ্য নহ'লেও তেওঁলোকে এইটোৱে কৰি ভাল পায় তাৰ প্ৰমাণ হ'ল যিহেতু অলপতে প্ৰিন্সিপাল সেক্ৰেটাৰীৰ পৰা নটিফিকেশ্যন এটা আহিছে 60খন গাঁও ইয়াত ইনক্লুড হ'ব নহ'ব সেই বিষয়ে আমি অৱগত নহয় কাৰণ এখন নটিফিকেশ্যনহে আহিছে তাত কিখন গাঁও থাকিব লাগে নাথাকিব লাগে কিমান ভোটাৰ্ছ আহিব নাহিব কোনো তথ্য এতিয়ালৈকে যিহেতু তেওঁলোকে ক্লিয়াৰভাৱে আমাক জনোৱা নাই আৰু যেতিয়া জনাব হয়তো আপোনালোকক তেতিয়া জনাম আৰু আপোনালোকে হয়তো ৰাইজক জনাব পাৰিব এতিয়া কথাটো হ'ল যিহেতু একো নজনাকৈয়ে এই যে বিবৰি বাং তেওঁলোকে আবুল তাবুল বকিছে এইটো আচলতে বৰ দুখৰ বিষয় আৰু সংগঠনসমূহক মই বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে শ্ৰদ্ধা সহকাৰে মই অনুৰোধ জনাইছো কাৰণ মই সংগঠনৰ পৰা অহা ব্যক্তি হিচাপে এনেকৈ যদি আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত সদায় শ্বেয়াৰ কৰে বা তেওঁলোকৰ লগত বহে বিভিন্ন অনুষ্ঠান ধৰ্মঘট বা বিভিন্ন প্ৰতিবাদত তেতিয়াহ'লে আচলতে আপোনালোকে সংগঠনখিনি শেষ কৰাহে হ'ব ধন্যবাদ ছাত্ৰ সংগঠন তথা বিভিন্ন যিবিলাক 5 নং চেৰভাঙৰ যিখিনি সংগঠন সেইদিনা ধৰ্মঘটত হৈছে তেওঁলোকক মই সশ্ৰদ্ধ প্ৰণাম জনাইছো শ্ৰদ্ধা কৰো কাৰণ ময়ো এটা সংগঠনৰ পৰা আহি আজি ৰাজনৈতিক মঞ্চ পাইছো আৰু যিহেতু মই কোচ ৰাজবংশী হিচাপে আমাৰ ক্ৰাছও আছে এতিয়া কথা হ'ল যিহেতু তেওঁলোকে কোনোবা ধৰ্মঘট বা প্ৰতিবাদ কৰিছে কিন্তু তাৰ পিছত আহি বিপিএফে যিহেতু তেওঁলোকৰ লগত আহি যোগদান দিছে এই ক্ষেত্ৰত সংগঠনটোৰ হেয় প্ৰতিপন্ন কৰা ৰাইজৰ দৃষ্টিত হেয় প্ৰতিপন্ন কৰাৰহে পৰিগণিত হৈছে সেইকাৰণে মই বিভিন্ন সংগঠনসমূহক অনুৰোধ জনালো যাতে আপোনালোকে উদূৰ ভৱিষ্যতে প্ৰতিবাদ বা কিবা ধৰ্মঘট কৰিলে বিভিন্ন ৰাজনৈতিক দলক কেতিয়াও যেন প্ৰশ্ৰয় নিদিয়ে আৰু যদি প্ৰশ্ৰয় দিয়ে তেতিয়াহ'লে আমিও সহজভাৱে ল'ব নোৱাৰিম আপোনালোকেও ল'ব নোৱাৰিব ধন্যবাদ ইয়াৰ লগতে মই ক'ব বিচাৰিছো যে 5 নং চেৰভাঙৰ ভাৰপ্ৰাপ্ত সভাপতি মন্টু দাস দেৱৰ মতে ৰাজু ঢাকাল দেৱে যিহেতু 5 নং চেৰভাঙত ভোট নথকাৰ কাৰণে নিৰ্বাচন খেলিব নোৱাৰে তেওঁৰ কথা মতেই তেওঁলোকৰ বিধায়ক গৰাকীওতো আজি মাজবাটত নিৰ্বাচন খেলিব নোৱাৰে কাৰণ যিহেতু মাজবাটত চৰণ বড়ো ডাঙৰীয়াৰ ভোট নাই তেওঁ ওদালগুৰিতহে আছে আৰু লগতে বিপিএফ প্ৰধান হাগ্ৰামা ডাঙৰীয়াই ইতিমধ্যে দুটা সমষ্টিত নিৰ্বাচন খেলি আহিছে মন্টু দাস দেৱৰ মতে তেওঁতো দুটা সমষ্টিত নিৰ্বাচন খেলিব নোৱাৰে কাৰণ নিৰ্বাচন খেলিবলৈ হ'লেতো এটা সমষ্টিতহে তেখেতৰ ভোট আছে গতিকে দুটা সমষ্টিততো ভোট সচৰাচৰ নাথাকে গতিকে তেওঁ এই ক্ষেত্ৰত মন্টু দাসৰ মতেই চৰণ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিৰ্বাচন খেলিব মাজবাণীফাই যতীন দানী ৰিপৰ্ট NBT লাইভ